আৰজেডি ব্লগছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই ৰেখাই আজি হঠাৎ ভিডিঅ'টো বনোৱাৰ কাৰণ হৈছে আজি আমাৰ ঘৰলৈ আহিব অন্যান্য কাশ্যপ। কিয় আহিব সকলো জনাইছোঁ, শেষলৈকে ভিডিঅ'টো চাই থাকিব, তেতিয়া গম পাব। অন্যান্য কাশ্যপ আহিব বুলি অকণ আৰু ষ্টাইল কৰি লৈছোঁ এনেকৈ কৰি। এইটো আমাৰ ধুনু তোমাৰ নিজৰ বাইয়ালে বিয়া দিছা? মোৰ বৰ্তাৰ ছোৱালী হয়। আচ্ছা, ঐ বহা। ভাল ন? ভালে আছে। আছোঁ। আমাৰ ঘৰত হঠাৎ এয়া মই অভিনেত্ৰী অন্যান্য কাশ্যপ এয়া। হেল্ল' নমস্কাৰ সকলোকে। কি খবৰ আপোনালোকৰ? আৰু বাৰ এয়া ইউটিউব চেনেল ন? ইউটিউব চেনেল। আজি বায়ে মিছ কৰি আছে। বায়ে য'ত হেনো ভিডিঅ' বনায় সেই ভিডিঅ' মিষ্টাৰে লৈ গ'ল, সেইটো কাৰণে খুব আফচোচ কৰি আছে। মই বোলো এইটোতে বনাই দিয়ক আৰু। বা অন্যান্য দেখিব যেনেকুৱা তাতকৈ কিউট আছে কিন্তু আজি মই ইয়াতে বাহঁতৰ ওচৰতে কোচগাঁৱত পশ্চিম চাৰিআলিত মই ৰাধা হৈ ওলাম। ৰাসত আহিছোঁ, গতিকে এওঁলোকক লগ পাইছোঁ, খুব ভাল লাগিছে। এনেকৈ ৰাসৰ অনুষ্ঠানবিলাকৰ জৰিয়তে বহুত বিভিন্ন মানুহক বিভিন্ন জেগাত লগ পাওঁ, খুব ভাল লাগে। নতুন নতুন কথা শিকিবলৈও পাওঁ। থেংক ইউ। আৰু বাৰ ইউটিউব চেনেলটোলৈ বহুত মৰম থাকিলে আশীৰ্বাদ কৰিব, মৰম দি যাব। ইউটিউব চেনেলটো মোৰ আৰু আমাৰ এই জ্যোতিস্মিতাও দেই, দুইজনী। তাই বৰ আমি তিনিজন মিলি খোলা আছে। তাই বৰ ধুনীয়া ডান্স কৰে। তাই মোহিনী নাচিব। মই এনেহে আছোঁ। তুমি ডান্সৰ ভিডিঅ' দি থাকিব। ডান্সৰ ভিডিঅ' তাই দিব কেতিয়াবা, আপোনালোকে দিয়া চাগে ন? নাই দিয়া। তাই দিব। মোহিনী নাচিব ন, মোহিনী ভিডিঅ'টো দিব দিয়ক। তেতিয়া শেষলৈকে ভিডিঅ'টো চাব সকলোৱে, আৰু কি কি হ'ব দেখাই থাকিম। আজিলৈ আহিছোঁ, ৰাতিকৈ লগ পাম সকলোকে।